ছাত্ৰ ছাত্ৰীসকল অনলাইন লাৰ্ণিঙলৈ মই সবিতা বৰাই তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আটাইৰে বাবে এটি বিশেষ দিন নহয় জানো। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 452 সংখ্যক তিৰুভাৱ তিথি। তোমালোক আটাই চাগৈ মহাপুৰুষজনাৰ তিথি পালনত ব্যস্ত আছা। মই আজিৰ দিনটোৰ লগতে সংগতি ৰাখি তোমালোকক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে দুই এটা কথা জনাবলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ বাবে লাভজনক হ'ব। তোমালোকে ভিডিঅ'টো চাই শেষত কমেণ্ট কৰি জনাবা তোমালোকৰ ভাল লাগিল নে নালাগিল। ঠিক আছে, তেতিয়াহ'লে আমি ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিলে কুসুম্বৰ ভূঞা আৰু মাতৃ সত্য সন্ধ্যা। শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম আছিলে খেৰসুতি। শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বিদ্যা আৰম্ভ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱৰ বিদ্যা আৰম্ভ কৰোঁতে যথেষ্ট পলম হৈছিল। তেওঁ 12 বছৰ বয়সৰ পৰাহে বিদ্যা আৰম্ভ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ গুৰুৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনৰ নাম আছিলে মহেন্দ্ৰ কন্দলী। তেওঁ 12 বছৰ বয়সত আইতাক খেৰসুতিয়ে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লিখাই দিছিল। শংকৰদেৱক দেৱ উপাধিটো কোনে দিছিল? শংকৰদেৱক দেৱ উপাধিটো তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে দিছিলে। শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো কি আছিল? ইয়াত মোৰ বৰগীতৰ বানানটো ভুল হৈ থাকিলে তোমালোকে এইটো শুধৰাই ল'বা। শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো হ'ল মন মেৰি ৰাম চৰণেহি লাগু। শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাটখন কি? শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাটখন হ'ল চিহ্ন যাত্ৰা। এই নাটকখনত এটাও সংলাপ নাছিল। শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাটক কি? শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট হ'ল ৰাম বিজয়। তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখন কি আছিল? শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? শংকৰদেৱে ৰামায়ণৰ উত্তৰ কাণ্ডটো অনুবাদ কৰিছিল। শংকৰদেৱৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ গ্ৰন্থখন কি আছিল? শংকৰদেৱৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ গ্ৰন্থখন হ'ল কীৰ্তন। শংকৰদেৱৰ দ্বাৰা ৰচিত কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তনখনকে অসমৰ মৌচাক বুলি কোৱা হয়। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। শংকৰদেৱে মাধৱদেৱক পোন প্ৰথমবাৰৰ বাবে ক'ত লগ পাইছিল? শংকৰদেৱে মাধৱদেৱক পোন প্ৰথমবাৰৰ বাবে ধোঁৱাহাট বেলগুৰিত লগ পাইছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক এটি বিশেষ নামেৰে জনা যায় মণিকাঞ্চন মিলন। শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত গীতবোৰক কি আখ্যা দিয়া হৈছে? শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত গীতবোৰক বৰগীত আখ্যা দিয়া হৈছে। শ্ৰীমন্ত শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰা বুলি জনা যায়? শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 234টা বৰগীত ৰচনা কৰা বুলি জনা যায়। কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পুৰি নষ্ট হৈছিল? কমলা গায়ন নামৰ ভকতজনে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পুৰি নষ্ট হৈছিল। শ্ৰীমন্ত শংকৰদেৱে আ কাৰ ই কাৰ নিশিকাকৈয়ে লিখি উলিওৱা কবিতাটো কি? শ্ৰীমন্ত শংকৰদেৱে আ কাৰ ই কাৰ নিশিকাকৈয়ে লিখি উলিওৱা কবিতাটো হ'ল কৰতল কমল কমলদয় নহয় ন। তেওঁ 12 বছৰ বয়সতে আ কাৰ ই কাৰ নিশিকাকৈয়ে এই কবিতাটো লিখি উলিয়াইছিল। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত কোচবিহাৰৰ মধুপুৰ সত্ৰত। তেতিয়াহ'লে আজি আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এইকেইটা কথা জানিলোঁ। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। তোমালোকে কমেণ্ট কৰি জনাবা আৰু আজিলৈ আহোঁ অন্য এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ নিশ্চয় আহিম।